চাওক ৰাইজ, আজি উমা চেত্ৰীক আমি সকলোৱে জানো, সকলোৱে গম পাইছোঁ, সকলোৱে উপলব্ধি কৰিছোঁ, সকলোৱে আজি গৰ্বেৰে নাম লৈছোঁ উমা চেত্ৰী। কিন্তু সেই উমা চেত্ৰী নামৰ ছোৱালীজনী অসম চৰকাৰ, অসমৰ উন্নয়নৰ ঢোল পিটি থকা বিজেপি চৰকাৰখনে, যিয়ে সাধাৰণ এখন মিটিঙতেই কোটি কোটি টকা ক্ষতি কৰি দিয়ে, তেনেকুৱা এখন চৰকাৰে কিন্তু অসমৰ সুকন্যা যিজনী ছোৱালীয়ে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ পৰা অকলে গৈ, কেৱল মাত্ৰ এজনী ছোৱালী উমা চেত্ৰীয়ে গৈ ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান পালে। আৰু আজি সেই ছোৱালীজনীয়ে ভাৰতীয় ক্ৰিকেট দলত গোটেই বিশ্বত ভাৰতীয় ক্ৰিকেট দলে বিশ্বকাপ লৈ আহিবলৈ সক্ষম হ'ল। আৰু তাত গোটেই দলটোত কেৱল এজনী ছোৱালী সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ হৈ খেলিলে, যি আমাৰ অসমৰ বোকাখাতৰ জীয়ৰী। আৰু তেনেকুৱা এজনী অসাধাৰণ অতি উচ্চ প্ৰতিভাসম্পন্ন ছোৱালী আমি আদৰণি জনাবলৈও আমাৰ চৰকাৰৰ হাতত কিন্তু সময় নহ'ল। যোৱা ৰাতি 10 বজাত আহি উমা চেত্ৰী বিমানবন্দৰত নামিলহি, গুৱাহাটী বিমানবন্দৰত। কিন্তু তাত কোনো মানুহ দেখা পোৱা নগ'ল, চৰকাৰৰ তৰফৰ পৰা হওক বা তেওঁলোকৰ অসম চৰকাৰৰ যি ৰাজনৈতিক দল বিজেপি, কোনো ৰাজনৈতিক দলৰ কৰ্মকৰ্তাও তাত দেখা পোৱা নগ'ল। তো সেইখিনি মানসিকতাৰো আজিৰ তাৰিখত অসম চৰকাৰ তথা বিজেপিৰ অভাৱ হৈছে, যে কাক কি সন্মান জনাব লাগে, কাক কেনেকৈ আদৰণি জনাব লাগে, সেই নৈতিক প্ৰমূল্যবোধনীয় একচুৱেলি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ নাইকিয়া হৈছে। আৰু সমতাই মূৰত ধৰা এই চৰকাৰখনে কেৱল মিছা ঢোল পিটি পিটিয়েই অসমৰ ৰাইজক আঁচনিৰ নামত ডুব জুৱাই ৰাখিছে। কিন্তু আজি অসমৰ প্ৰত্যেকজন লোকেই, অসমৰ প্ৰতিখন ঘৰতেই সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে জানে যে উমা চেত্ৰী কোন হয় আৰু উমা চেত্ৰীয়ে কি সাফল্যৰ চাবিকাঠি অসমলৈ কঢ়িয়াই লৈ আহিছে। কিন্তু চাওক, অতি দুখৰ বিষয়, কোনো এটা ৰাজনৈতিক দলৰ প্ৰতিনিধি হওক বা কোনো ৰাজনৈতিক দলৰ কোনো সদস্যই হওক সেই ছোৱালীজনীক বিমানবন্দৰত আদৰিবলৈ নগ'ল। মই নিজেও আম আদমি পাৰ্টি অসমৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, কিন্তু মই আজি নিজৰ দলকো ধিক্কাৰ জনাইছোঁ যে আমি বাৰু নগাঁৱত থাকোঁ, নগাঁও মৰিগাঁৱত আমি থাকোঁ, কিন্তু যি গুৱাহাটীত থাকে, যি আম আদমি পাৰ্টি সদস্যসকল গুৱাহাটীত থাকে, তেওঁলোকে হয়তো তাত গৈ ছোৱালীজনীক আদৰিব পাৰিলেহেঁতেন। মই অকল বিজেপি চৰকাৰক বা কংগ্ৰেছ বা চৰকাৰৰ যিবিলাক বিষয়ববীয়া তেওঁলোককেই মই দোষাৰোপ কৰিব খোজা নাই, মই নিজৰ দলকো আম আদমি পাৰ্টি অসমকো মই এই ক্ষেত্ৰত গৰিহণা দিছোঁ। আমি গৰিহণাৰ যোগ্য, আমি নিজেও দোষী আৰু মই সেই দোষ অকপতে স্বীকাৰ কৰিছোঁ। কিন্তু যেতিয়া এনেকুৱা সাফল্যৰ চাবিকাঠি লৈ কোনো অসম সন্তান নিজৰ প্ৰান্তলৈ ঘূৰি আহে, তেতিয়া আমি ঢোলে ডগৰে অতি সন্মানেৰে মাটিত ভৰি পৰিব নিদিয়াকৈ আমি তাইক আঁকোৱালি লৈ অহা উচিত। কিন্তু আমি সেইটো কৰিব নোৱাৰিলোঁ। অসম চৰকাৰ, বিজেপি চৰকাৰ, অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীয়ে কিন্তু সেয়া কাম নকৰিলে। বিজেপি চৰকাৰ, অসম চৰকাৰ ক'ত ব্যস্ত থাকিল যে পিছদিনা অসমলৈ আহিব ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। কিন্তু সঁচা অৰ্থত ক'বলৈ গ'লে ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙতকৈ বেছি গুৰুত্ব পাব লাগিছিল আমাৰ অসমৰ সুকন্যা উমা চেত্ৰীয়ে। কাৰণ তেওঁলোকক ৰাইজে সমতা অৰ্পণ কৰিছে আৰু তেওঁলোকে পলিটিকেল ইছ্যু লৈ বা কিছুমান কামৰ কাৰণে ক'ৰবাত কিবা এটা শুভাৰম্ভণি কৰিবৰ কাৰণে তেওঁলোক অসমলৈ আহিব। কিন্তু উমা চেত্ৰী যিয়ে
ইমান দিন ঘৰৰ পৰা আঁতৰত থাকি ইমান দিন অসমখনৰ পৰা আঁতৰত থাকি তাই আমাৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে আৰু আমি সেইখিনি সন্মানত তাইক দিব নোৱাৰিলোঁ আৰু সেই ক্ষেত্ৰত অসমৰ যি ক্ৰিকেট সন্থা আছে আসাম ক্ৰিকেট এছ'চিয়েশ্যন তেওঁলোককো মই ধিক্কাৰ দিছোঁ যে আপোনালোক একচুৱেলি গৰিহণাৰ যোগ্য অসম ক্ৰিকেট এছ'চিয়েশ্যনে আজিলৈকে কিমান খেলুৱৈ অসমৰ পৰা পঠাব পাৰিছেনো আমি আঙুলি মূৰত কিনি চাব লাগে তো আপোনালোকে কিন্তু সেই ছোৱালীজনীক উচিত মৰ্যাদা দিব পৰা নাই আপোনালোকে এতিয়া বেবেৰী বাং কিছুমান কথা কৈ থাকিলে আপোনালোকে যে ৰাইজৰ গৰিহণাৰ যোগ্য নহ'ব তেনেকুৱা বুলি নাভাবিব আমি গম পোৱা নাছিলোঁ গম নোপোৱা কোনো কথাই নাই য'ত যদি বেলেগে গম পাই যায় মিডিয়াই গম পাই যায় কিন্তু আপোনালোকে গম পাই নাযায় আপোনালোক ক্ৰিকেট সন্থাৰ মানে পদবীত থকা স্বত্তেও ক্ৰিকেট সন্থাৰ লগত জড়িত ব্যক্তি হোৱাৰ স্বত্তেও তাই আহিবনে নাই কোন সময়ত আহি পাব সেইখিনি আপোনালোকে গম নাপায় আৰু সময় উলিয়াই আপোনালোকে পিছত তাইৰ কাৰণে মানে প্ৰগ্ৰাম ৰাখিম বুলি আলোচনা কৰিলে যে যি সন্মান খুজি ল'ব লাগে যি সন্মান একচুৱেলি প্ৰতিবাদ সাব্যস্ত কৰি পাব লাগে সেই সন্মান একচুৱেলি সন্মান নহয় অসমৰ ৰাইজে ছোৱালীজনীক এনেও আশীৰ্বাদ দিছে প্ৰত্যেকজন অসমীয়াৰ আজি গৰ্বেৰে কৈছে উমা চেত্ৰীৰ নাম লৈছে তো অসম চৰকাৰে যদি তাইক পদমৰ্যাদা বা সেইখিনি সন্মান নিদিয়েও তো অসমৰ ৰাইজে নিদিয়াকৈ নাথাকে বা আমি নিদিয়াকৈ নাথাকোঁ কিন্তু মই অসম চৰকাৰ অসম ক্ৰিকেট এছ'চিয়েশ্যন আমাৰ সেই কাণ্ডজ্ঞানহীন অসমৰ যি ক্ৰীড়া বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্ডোছা ডাঙৰীয়ানী তেওঁলোকক ঠিক ডাঙৰীয়ানী এইবিলাক শব্দ আপোনালোকক একচুৱেলি মানে ক'বই নাপায় তথাপিও এটা মন্ত্ৰিত্ব পদত যিহেতু আছে সেইকাৰণে ক'লোঁ আপোনালোকক ধিক্কাৰ জনালোঁ যে আপোনালোকে কয় নহয় সোণৰ হীৰাৰ মূল্য বুজি নাপায় আৰু হাত দিয়ে গৈ ক'ত কয়লা খনিত গোবৰৰ দমত গৈ আপোনালোকে হাত দিয়ে কিন্তু আপোনালোকে কয়লাৰ মাজত থকা সেই হীৰাক কিন্তু চিনিব নোৱাৰিছে তো মই কিমাননো সমালোচনা কৰিম আমাৰ সমালোচনাবোৰ মানে কোনোবা সময়ত হয়তো এক্সেছ হৈ যাব পাৰে সেইকাৰণে বেছি সমালোচনা নকৰাই ভাল তো মই উমা চেত্ৰীলৈ হিয়া ভৰা আন্তৰিক শুভকামনা যাচিলোঁ আগন্তুক দিনবোৰত তুমি দেশৰ নাম উজ্বলাই ৰাখিবা আমাৰ দৃঢ় বিশ্বাস আৰু সমগ্ৰ অসমৰ ৰাইজৰ আশীৰ্বাদ তোমাৰ ওপৰত আছে তুমি অসম তথা দেশমাতৃক আৰু গৌৰৱ কঢ়িয়াই আনিবা বুলি আমি অত্যন্ত আশাবাদী আকৌ এবাৰ তোমালৈ শুভকামনা যাচিলোঁ আগন্তুক দিনবোৰত যাতে আমি আৰু শুভবাৰ্তা অসমৰ কাৰণে পাওঁ আৰু তোমাক দেখি যাতে অসমৰ যুৱ প্ৰজন্ম নৱপ্ৰজন্ম তোমাৰ প্ৰেৰণালৈ যাতে আগবাঢ়ি আহে তাৰে কামনা কৰিম আন্তৰিক শুভকামনা যাচিলোঁ জয় জুবিন দা জয় আই অসম